গাইজ ৱেলকাম বেক চেনেল মোৰ চেনেলটোত আপোনাসকলে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যিহেতু NCC কৰোঁ, আজি আমাৰ হাপুৰত হাপুৰৰ দুৰ্গা মন্দিৰত আমাৰ NCC কেডেটকেইটা খানা পাতিছে, খানা খাবলৈ মাতিছে। মই যাতে যাই কি কৰোঁ কি নকৰোঁ আপোনাৰ লগত শ্বেয়াৰ কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। NCC কেডেটকেইটা আহিছে ফিল্ডক লাগি আমাৰ ফিল্ড। এতিয়া আমি হাপুৰক দুৰ্গা পূজাক লাগি আমি যাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। তাত যাই কি কৰোঁ আমি এতিয়া সকলোৱে চাইকেল চলাই গৈ আছোঁ হাপুৰক লগি, দুৰ্গা মন্দিৰক লগি হাপুৰত। আপোনালোকে আমি এতিয়া চাইকেল চলাই গৈ আছোঁ হাপুৰক দুৰ্গা মন্দিৰক লগি। আমি হাপুৰ দুৰ্গা মন্দিৰ আহি পালোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টোত। এইখনতে থৈ দিম, ফাইনেলি আহি পালোঁ হাপুৰ দুৰ্গা মন্দিৰত। এতিয়া আমাক খানা খাব লাগি মাতি লৈ যাই আছোঁ খানা লাগি। হাপুৰৰ দুৰ্গা মন্দিৰ এইটো হয়, চাওক ইয়াতে কিবা বনি আছে। এইটো এইবিলাক NCC কেডেটকেইটা আহি পালোঁ ইয়াতে, আপোনালোকে চাওক। এইবোৰ গোটেই ল'ৰা ছোৱালী আমাৰ NCC কেডেটৰে হয়। বুঢ়াদিয়া নদী হয়, আপোনালোকে চাই থকা। আমাৰ হাপুৰতে বুঢ়াদিয়া নদীটো আছে ইয়াতে। সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছে, আপোনালোকে আমাৰ NCC কেডেটৰ ছোৱালীবিলাকে ফটো উঠাত ব্যস্ত হৈ আছে। দুৰ্গা পূজা হ'লে এই নদীতে মূৰ্তিবিলাক অঁতৰাই দিয়া হয়, আৰু ইয়াতে যি দেখিছে সেইখিনি ইয়াতে ৰাৱণ বধ কৰা হয় ইয়াতে। হাপুৰত দুৰ্গা মন্দিৰ হয়, আপোনালোকে চাই থাকক। মই দেখাই আছোঁ আপোনালোকক, এইটো দুৰ্গা মন্দিৰ হয়। ইয়াতে ভাষণ চলি আছে, ইয়াতে মানুহবোৰ বহি আছে, ভাষণ হৈছে। আমাক ইয়াতে মাতিছে সেইকাৰণে আমি আহিছোঁ। কিবা খানাও পাতিছে ইয়াতে, আমাৰ NCC কেডেট মাতিছে বৰ্তমান ইয়াতে আছোঁ। NCC কেডেটকেইটাক মই দেখাই আছোঁ, আমাৰ ইয়াতে আছে মোৰ লগ ভাইকেইটা। মই ইয়াতে আছে মোৰ লগতে। ইয়াতে NCC কেডেটবিলাক সকলোৱে ইয়াতে বহি আছোঁ, আৰু তাহাঁতে নদীৰ পাৰত ফটো উঠিব গৈছে। আৰু কি ধুনীয়াকৈ বতাহ আহি আছে, বঢ়িয়া লাগিছে বহি পেলাই ইয়াতে। ধনশ্ৰী দাস ব্লগটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আমি খাবলৈ বহিছোঁ। এতিয়া আমাক ভাত আৰু দালি দিছে, ভাত দালি তৰকাৰী দিছে। এইবোৰ আমি খাই আছোঁ। আমাৰ খোৱা লোৱা হৈ গ'ল, ইয়াতে গোটেইবিলাকে খাই পেলাই বহি আছোঁ। এতিয়া আমি চাইকেল লৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ, আৰু নতুন যদি চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।